ডিগবৈ ৰিজাৰ্ভত। আপোনালোকে দেখিছে দুই চাইডে ৰিজাৰ্ভ, দুইপিনে ৰিজাৰ্ভ, মাজে মাজে ৰাস্তাটো। এয়া মই গৈ আছোঁ, যোনপিনৰ পৰা মই আহিছোঁ সেইটো ডিব্ৰুগড় দুলীয়াজানৰ ৰোডটো হয় এইটো। আৰু এতিয়া মই গৈ আছোঁ ডিগবৈ টাউন পামগৈ। এয়া ডিগবৈলৈকে 1 কিলোমিটাৰ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। অলপ ভাল লাগিলে, অলপ সৌন্দৰ্য ঠাই, মানে পূৰা প্ৰাকৃতিক পৰিৱেশ আছে ইয়াত, সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ এই ৰিজাৰ্ভখন। আপোনালোকে কেতিয়াবা ডিগবৈ টাউন আহিলে এই ৰিজাৰ্ভখন আহিব লাগিব, আপোনালোকে দেখিব এই ৰিজাৰ্ভখন। ডিগবৈ টাউন গৈ আছোঁ আৰু সেই টাউনত মই আপোনালোকক বহুত ধুনীয়া ধুনীয়া পুৰণা ঠাই দেখুৱাবলৈ বিচাৰিছোঁ। বহুত ধুনীয়া ধুনীয়া ঠাই আছে, মানে মই আপোনালোকক দেখুৱাম সেই ঠাইবোৰ। কিন্তু আজিলৈ এই ভিডিঅ'টো এতিয়া ইয়াতে সামৰিছোঁ। মোৰ নেক্সট ভিডিঅ'টোত আপোনালোকে সেই পুৰণা ঠাইবোৰ পাব আপোনালোকে চাবলৈ। তেনেহ'লে আজিলৈ বাই বাই।